মৰিগাঁৱত খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সোমবাৰে দিনজোৰা কাৰ্যক্ৰমে মৰিগাঁও সদৰস্থিত খিলঞ্জীয়া সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ কাৰ্যালয় তথা মৰিগাঁও জিলা সমিতিৰ কাৰ্যালয়ত খিলঞ্জীয়া সুৰক্ষা সমিতি 11 সংখ্যক প্ৰতিষ্ঠা দিৱসী আয়োজন কৰে। পুৱা 9 বজাত জিলা সমিতিৰ উপদেষ্টা দীপন বৰাৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানৰ পৰৱৰ্তী সময়ত খিলঞ্জীয়া সুৰক্ষা সমিতিৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডক্টৰ বিমলজ্যোতি বৰদলৈ আৰু স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজ বাবা অসমী। খিলঞ্জীয়া সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ডক্টৰ বিমলজ্যোতি বৰদলৈ 11 সংখ্যক প্ৰতিষ্ঠা দিৱসতে আগন্তুক বৰ্ষৰ পৰা খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে গণশিল্পী ৰাজীৱ পাণ্ডিয়াৰ নামত এটি বঁটা প্ৰদান কৰাৰ কথা উল্লেখ কৰি এক সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ কৈছে জাতি মাটিকে ভাল পোৱা তথা খিলঞ্জীয়া পকৰি ৰাজীৱ পাণ্ডিয়াই জীয়াই থকা কেইদিন জাতিৰ হৈ গীত গাই জাতিটোক এক উৎসাহ প্ৰদান কৰি গ'ল। সেয়েহে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে জনতা শিল্পী তথা গণশিল্পী ৰাজীৱ পাণ্ডিয়া তেওঁৰ নামত প্ৰতি বছৰে এটি বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয় বুলি জানিবলৈ দিয়ে। আনফালে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজ বাবা অসমে খিলঞ্জীয়া ভিত্তিবৰ্ষ 71 পৰিৱৰ্তে 51 হ'ব লাগে বুলি মন্তব্য প্ৰকাশ কৰে। লগতে তেওঁ কয় যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহত যদি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 51 হয়, অসমত কিয় 71 বুলি কয়? এই সময়ৰে অসম চুক্তি সম্পন্ন কৰা নেতাসকলক প্ৰশ্ন কৰে। আজি খিলঞ্জীয়া সুৰক্ষা সমিতিৰ 10তম প্ৰতিষ্ঠা দিৱস আৰু আজি এই প্ৰতিষ্ঠা দিৱসত মই এটা কথাই ক'ম, বছৰে বছৰে খিলঞ্জীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে কাম কৰি আহিছে আৰু সেয়েহে সিদিনা আমাৰ কেন্দ্ৰীয় সমিতিৰ সুৰেশ ৰাজা বা অসম প্ৰমুখ্যে অন্যান্যসকল মহামান্য সদস্যই গৈ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে আৰু ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকে যিটো কাৰ্যসূচী হাতত লৈ এখনি সৰ্বাংগ সুন্দৰ বলিষ্ঠ স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু তাত আমি উল্লেখ কৰিছো যে আমাক 1971 চনৰ পৰিৱৰ্তে আমাক 1951 চন লাগে। 1951 চন আমাক এইটোৰ কাৰণেই লাগে যে 1951 চন যদি হয় তেতিয়াহ'লে অসমীয়া খিলঞ্জীয়া জাতি অসমত সুৰক্ষিত হৈ থাকিব। যদি 71 হয় তেতিয়াহ'লে অসমত অসমীয়া জাতি খিলঞ্জীয়া সুৰক্ষিত হৈ থাকিব বুলি পেলাই আমাৰ বিশ্বাস নহয় আৰু আমাৰ মনে নকয়। গতিকে সেয়েহে আজি অসমত খিলঞ্জীয়া সুৰক্ষা সমিতিৰ এক অনন্য নিদৰ্শন, এইটোৰ কাৰণে এক অনন্য অপূৰ্ব নিদৰ্শন যে কোনো সংগঠনে অসমৰ পৰা গৈ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীক গৈ পেলাই ক'বলৈ সাহস কৰা নাই, স্মাৰক পত্ৰ দিবলৈ সাহস কৰা নাই 1951 চন লাগে বুলি। একমাত্ৰ ব্যতিক্ৰমী কাৰ্যক্ৰমণিকা হাতত লৈছে খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে আৰু এই খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে সৎ সাহসেৰে অদম্য সাহসেৰে নিষ্ঠাৰে তেওঁলোকে গৈ পেলাই 1951 চন লাগে বুলি স্মাৰক পত্ৰ দি দাবী উত্থাপন কৰিছে। সেইটো কোন সংগঠনৰ অসমত বৰ্তমান সময়ত সাহস আছে? ক'ব পাৰিবনে কোনোবাই যে আমি 1951 চন বিচাৰিছো বুলি পেলাই? কোন সংগঠন আছে? নাই, শূন্য, বৃহৎ এটা শূন্য। সংগঠনৰ নামত এটা শূন্য, কিন্তু খিলঞ্জীয়া সুৰক্ষা সমিতি বৃহৎ সংগঠনৰ নামত শূন্য নহয়। ইয়াত প্লাছ পইণ্ট আছে, আৰু প্লাছ পইণ্ট এইবোৰে। গতিকে মই আজি খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সভাপতি হিচাপে ডক্টৰ বিমলজ্যোতি বৰদলৈ মই সমগ্ৰ খিলঞ্জীয়া অসমত যেতিয়া আহ্বান কৰিছো, আপোনালোকে ঘৰত শুই বহি নকটাব, আহক, এলাহ পৰিত্যাগ কৰক, আপোনালোকে ত্যাগ স্বীকাৰ কৰি জাতীয় অস্তিত্বৰ কাৰণে চিন্তা কৰক, জাতীয় অস্তিত্বৰ কাৰণে ওলাই আহক আৰু জাতীয় অস্তিত্বৰ কাৰণে চিন্তা কৰি আপোনালোকে নিজৰ নিজৰ কাৰ্যক্ৰমণিকাই খিলঞ্জীয়া সুৰক্ষা সমিতিৰ লগত যোগাযোগ কৰি পেলাই কামবিলাক আগবঢ়াই নিয়াত সহযোগ কৰক আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে আহক খিলঞ্জীয়া সুৰক্ষা সমিতিত এক মনে এক নিষ্ঠাৰে যোগদান কৰক আৰু যোগদান কৰি খিলঞ্জীয়া সমিতিৰ সহযোগত আমি প্ৰত্যেকেই চৰকাৰৰ লগত সহযোগ কৰি পেলাই চৰকাৰৰ লগত প্ৰত্যাহ্বানৰে দৰকাৰ হ'লে আমি আমাৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে আমি আগবাঢ়িবলৈ প্ৰয়াস কৰিব লাগিব। আৰু এইখিনিতে এটা কথা আজি মই ঘোষণা কৰিম, খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা যি আজি প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা সকলোকে আমি ধন্যবাদ জনালোঁ। প্ৰথমতে আপোনালোকক সাংবাদিক দাদাহঁত বা বন্ধুসকলক ধন্যবাদ জনালোঁ।
আজি অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী এনে অৱস্থা হৈছে, পানীত হাঁহ নচৰা দৰে হৈছে। নিজকে খিলঞ্জীয়া কৰি থাকিলে নহ'ব, খিলঞ্জীয়াৰ অস্তিত্ব ৰাখিব পাৰিব লাগিব। অসমখন আজি বাংলাদেশত পৰিণত হৈছে অসমখন। সেইকাৰণে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে কোনো কাৰণত অসম চুক্তি নামানো। অসম চুক্তি এখন মৃত্যুৰ দলিল হয়। কোন হয় এইসকল অসম চুক্তি কৰা? এইসকল দেশদ্ৰোহী। মই চেলেঞ্জ দিছোঁ এইসকলক। সেইসকলৰ কাৰণে 10 বছৰ পিছত অসমখন বাংলাদেশলৈ পৰিণত হ'ব। সেই গাদ্দাৰসকল কোন? সেই গাদ্দাৰসকল কোন? গাদ্দাৰসকল কোন? প্ৰথম গাদ্দাৰ হ'ল প্ৰফুল্ল কুমাৰ মহন্ত, বিয়াত শৰ্মা, ভিগু কুমাৰ ফুকন। সেই সময়ত চুক্তি কৰিছিলগৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীদেৱ থাকোঁতে। বুজাবুজি স্বাৰ্থ, মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, কোনো এখন চুক্তি নহয়। এইসকলে অসমখন শেষ কৰিলে নিজৰ গাদীক লৈ। কি কৰিলে? 855 জন শ্বহীদ হ'ল। তাৰ বিনিময়ত কি হ'ল? হাজাৰ হাজাৰ আলফা মৰিলে। এতিয়া কাৰ দখললৈ গৈ আছে? আৰু এইসকলে 71 গৃহীত হোৱাৰ পিছত তেখেতসকলে শ্বহীদৰ ভেটিত বন্তি প্ৰজ্বলন কৰিছে। এই গাদ্দাৰসকলে ধিক্কাৰ দিছোঁ এনে সংগঠন। আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে অসম সন্মিলিত মহাসংঘৰ লগত কেছত সম্পূৰ্ণ জড়িত হৈ আছোঁ আৰু জড়িত হৈ থাকিম। আৰু ভাৰতৰ সংবিধানত যদি নাগৰিকত্ব ভিত্তি বা 51 হয়, আমি কি ভাৰতৰ অংগৰাজ্য নহয়? আমি অসমখন ভাৰতৰ অংগৰাজ্য নহয় নেকি? এসময়ততো নাছিলোঁ। 1826 চনৰ আগততো আমি নাছিলোৱে। য'ত নেকি বিদেশীয়ে ভৰপূৰ, তাত আমি কিয় মানিম বাংলাদেশৰ স্বাধীনতাই? সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, অসমৰ এই ভূমিপুত্ৰসকলক সকলোকে অনুৰোধ জনাইছোঁ, নিজকে লাচিতৰ তেজ, অমুকৰ তেজ কৰি থাকিলে নহ'ব। প্ৰকৃত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰক। কিন্তু নহ'লে 10 বছৰৰ পিছত অসমখন বাংলাদেশলৈ পৰিণত হ'ব। অসম চুক্তি মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। অসম চুক্তি মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। অসম চুক্তি মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। খিলঞ্জীয়া সুৰক্ষা সমিতি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জয় অসম, জয়